আজি ব্লগটো চাই আপোনালোকে সকলোৱে গম পাইছে চাগে। আজি ব্লগটো চাটনিৰ ওপৰত দিয়া হৈছে, ঘৰতে সহজভাৱে পোৱা চাটনি, মচন্দৰী, সৰু মানিমুনি, বৰ মানিমুনি আৰু নৰসিংহ পাতে সৈতে সুন্দৰভাৱে কেনেদৰে আপোনালোকে চাটনি বনাব পাৰি চাই লওক ভিডিঅ'টো। এয়া নৰসিংহৰ পাতখিনি চুচি ল'লোঁ, চুচাৰ পিছতে মিক্সাৰ গ্ৰাইণ্ডাৰত দিলোঁ। অলপ পানী সম পৰিমাণৰ দিলে ভালদৰে মিক্সি হয়। অলপ পানী দি ৰাখি কিমান সুন্দৰকৈ মিক্স হৈছে বস্তুটো। এয়া মচন্দৰী, ঘৰৰ মচন্দৰী, সৰু মানিমুনি আৰু এয়া সৰু মানিমুনি, সৰু মানিমুনিৰ লগতে দি দিয়া হৈছে ইয়াতে। ঘৰতে তিৱা মটৰো অলপ আছিলে, ভালদৰে ভিজিব লাগে। নহৰু আৰু জলকীয়া এয়া হৈ গ'ল বটা। আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰি চাব পাৰে এইটো চাটনি। আপোনালোকে খাই কেনে পালে ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।